go. Hello everyone, নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া আমি সপৰিয়াল যাব ওলাইছো মেলালৈ আৰু আজি মেলাত কি কৰো আৰু ক'ত মেলা চাব যাওঁ আপোনালোকক দেখাম আৰু ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেনে বলক মেলা যাওঁ। আৰু এয়া আহি গ'ল আমাৰ থাৰ আৰু এতিয়া মই আমাৰ থাৰখনত ধুনীয়াকৈ বহি লৈছোঁ আৰু এতিয়া প্ৰথম কাম হ'ল আমাৰ থাৰখনত ভৰাব লাগিব খাদ্য। যেনেকৈ আমি খাদ্য খালে এক্টিভ থাকোঁ তেনেকৈ গাড়ীখনতো খাদ্য খোৱালেহে এক্টিভ থাকিব নে কি কয় গাইজ? তেনে ব'লক তেল ভৰাই লওঁ। গাইজ ইমানে বতাহ পুৰা পেকিং হ'বলগীয়া হ'ল পুৰা। চুলি ধুই আহিছোঁ, লগতে ফাকুৱা খেলি চুলি ধুই আহিছোঁ, মোৰ গা ধুই আহিছোঁ। এতিয়া পুৰা ঠাণ্ডাত কঁপি আছোঁ। জেকেট আনিছোঁ, পিন্ধিম অলপ পাছতে। এতিয়া ইমানে বতাহ পুৰা পেকিং কৰি মাস্ক মাৰিবলগীয়া হৈ গৈছে। আৰু আমি এতিয়া ক'ৰ মেলা যাম নাজানো, কিন্তু আমি খালি গৈ আছোঁ আৰু ক'ৰ মেলা নাজানো আমি, আৰু যিমান পাৰোঁ দেখাই দিম। আৰু আমি গাইজ মেলা জেগা পালোহি, এইখিনিৰ পৰা খোজকাঢ়ি যাব লাগিব আমি। আৰু আমি মেলা চাব আহিছোঁ তেজপুৰৰ থিয়ৰাত্ৰি মেলা। আৰু এতিয়া আমি মেলা জেগালৈ যাম আৰু জেকেটটো পিন্ধি ল। নাই। আৰু এয়া লাহেকৈ আমি মেলা জেগা পাই গৈছোঁহি আৰু ইয়াত বস্তুবোৰ দেখি মই হৈ গ'লোঁ কনফিউজ। আৰু ইয়াত ধ্যানমৰ কম্পিটিশ্যনো হৈ আছে বাৰু, দেখাই থাকিম, আপোনালোকে চাই থাকক। গাইজ ইয়াত ইমানেই বস্তু ওলাইছে, কোনটো ল'ম কোনটো নলওঁ লাগে, কোনটো ল'ম সেনেকুৱা চেন লাগে। এই আছে বহুত বস্তু ওলাইছে গাইজ, কিন্তু মই কোনটো লওঁ কোনটো নলওঁ লাগিছে। হাতত নাই টকা, তাকে ইমান। গাইজ আমি এতিয়া 100 টকীয়া চেণ্ডেল চাব গৈ আছোঁ। মানুহবোৰে ব্লগ কৰিলে কেনেকৈ ঘূৰি ঘূৰি চাই লাজ লাগে গাইজ, লাজ লাগে। তথাপিও লাজ কাজ কাটি কৰি ব্লগ বনাইছোঁ আৰু বনাই যাম। আৰু গাইজ আমি আহি পাই গ'লোহি আমাৰ মেইন জেগা 100 টকীয়া চেণ্ডেল। যিহেতু আমি হৈছোঁ মধ্যবিত্তৰ পৰিয়ালৰ ছোৱালী, সেইবাবে আমাৰ কাৰণে 100 টকীয়া চেণ্ডেলেই হৈছে 1000 টকীয়া চেণ্ডেল, নে কি কয়? গাইজ এই চকৰিটো উঠিবলৈ একদম বেছি ভয় লাগে মোৰ। কেতিয়াও জীৱনত মই নুঠোঁ, এবাৰ উঠি মই পাই থৈ দিছোঁ ইয়াত। আৰু এতিয়া বা আৰু মই উঠিম এইটো। আৰু গাইজ এতিয়া পুৰা চিট মানে ফুল হ'লে এইটো ঘূৰাব আৰু ফাৰ্ষ্ট টাইম উঠিছোঁ। মোকো ভয় ভয় লাগিছে, মোৰ কিন্তু নাই লগা, কাৰণ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সুধিছোঁ গাইজ। আৰু এক্সপিৰিয়েঞ্চবোৰ জনাই গৈ থাকিম কেনেকুৱা লাগে। তেনে ৰ'ব, ঘূৰালৈকে অপেক্ষা কৰোঁ। গাইজ মানুহ চাওক কিমান ভিৰ হৈছে। এইফালে ভাগিন দুটা খেলি আছে। ঐ মাতিবি এবাৰ হা সিহঁতক, মোক ব্লগত উঠাই আছোঁ, শ্বুট কৰি আছোঁ। আৰু এতিয়ালৈকে গাইজ এইফালে মানুহ বহি আছে। ইয়াৰ পৰা চিট ভৰ্তি হ'লেহে আমাক ঘূৰাব। আৰু কেইটা চিট আছে? 1 2 3টা চিট আছে। আৰু পিছফালেও আছে গাইজ। ৱেইট এণ্ড ৱাচ কি হয়। লগতে সস্তি দামী বস্তুও কিনি আছোঁ আমি। চব 20 টকা গাইজ, অনলি 20 টকা। চেণ্ডেল কিনিছোঁ, চেণ্ডেল ফ্লিপকাৰ্ট মিছ' যিকোনো এপছতে 200 300 তেনেকুৱা চেণ্ডেল মাত্ৰ 100 টকাত কিনিছোঁ গাইজ, 100 টকাত। আৰু চাই থাকক। আৰু গাইজ ফাইনেলি এইটো ঘূৰিলে আৰু আমাৰ অৱস্থাটো এনজয় কৰক।
গাইজ খেলিছিলোঁ কিন্তু নিচানা বেয়া চকুৰে একো দেখা নাপাওঁ ব্লাৰ ব্লাৰ দেখা পাওঁ গাইজ কিন্তু ভিনদয়ে পূৰা খেলিলে কিন্তু মই নোৱাৰিলোঁ খেলিবলৈ আৰু কি পাৰোঁ খেলি চাওঁ গাইজ ছোৱালী মানুহৰ উইকনেছ কিন্তু মোৰ উইকনেছ নহয় ফুলি গৰম হৈ থাকিব নাইবা গৰম হৈ থাকিব নাইবা কিবা ৰুটি চুটি থ'লে গৰম হৈ থাকিব নাইবা নহ'লে 100 টকা গাইজ অনলি 100 টকা আৰু যিমান সন্ধিয়া হৈ আহিছে সিমানেই মানুহৰ আগমন বেছি হৈছে উপায় নোহোৱাত বায়ে মোক হাতত ধৰি লৈ যাবলগীয়া হৈছে গাইজ ইয়াতো এগৰাকীয়ে নাম গাব আহিছিলে আৰু ছেকেণ্ড পালে এতিয়া আমাক পাৰ্টি দিবানে নাই একো শুনি পোৱা নাই তোৰ মূৰত নাই পইচা পোৱা নাই হাতত এতিয়ালৈকে দাঁতকেইটা বহুত লেতেৰা গাইজ গাইজ মা জাষ্ট হেৰাইছিলে যেন তেন পাইছোঁ বিচাৰি আনিছোঁ হেলা হৈছে আৰু যেন তেন পাইছোঁ বিচাৰি গাইজ কিয় হেৰাই গৈছিলা খাবলৈ আহিছোঁ আৰু মই ম'ম'জ খাই মেলি আমি আৰু অলপ ঘূৰি ঘৰলৈ যাম গাইজ আৰু মই যেতিয়া ভিডিঅ' বনাই আছিলোঁ ওচৰতে বহা টেবুলৰ মানুহ ল'ৰাটো আৰু ছোৱালীজনী হাঁহি আছিলে চ' সিহঁতেও মোক হাঁহি দিছে দেই ভিডিঅ'ত আৰু 1 ঘণ্টামান ৰখা পাছত আমি দিয়া অৰ্ডাৰটো আমাৰ ওচৰলৈ আহি পালে আৰু আমি পটাপট খাব লৈছোঁ কাৰণ বহুত সময় হৈ গৈছিলে আৰু অৱস্থাটো দেখিছে নহয় একদম খাব নোপোৱা মানুহৰ নিচিনা লাগিছে আৰু গাইজ আমি ঘৰ আহি পালোহি অৱস্থা পূৰা বেয়া হৈ গৈছে মাথা চাথা বিষাই গৈছে আৰু আজি ব্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাব নেক্সট ব্লগত আকৌ সকলোকে লগ পাম বাই